পৰিকল্পনা ৰচিছে একাংশ কুটাঘাতকাৰীয়ে। তাকে লৈ এতিয়া তোলপাৰ লাগিছে অসম আৰক্ষীৰ ভিতৰচৰা। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে জৰুৰী নিৰ্দেশনা। ঢাক বাজা কাশর বাজা উলুদে আর শাখ বাজা বছর পরে আবার এলো মাঝে সমাগত শারদীয় দুর্গোৎসব পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়ায় খুশিতে মন নাচে রাজ্যজুড়ি চলিছে ব্যাপক প্রস্তুতি। সষ্টম হৈ উঠিছে অসম আৰক্ষী। পূজাৰ প্ৰাক মুহূৰ্তত অসম আৰক্ষীৰ হাতত বিস্ফোৰক তথ্য। দুৰ্গোৎসৱত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা একাংশ সশস্ত্ৰ সংগঠনৰ। কিছুমান অসমৰ্থিত এনেকুৱা খবৰ আহিছে যে কোনোবাই কিবা প্ৰব্লেম কৰিব পাৰে, কিন্তু সেই সম্পৰ্কে আমি গোটেই আৰক্ষী প্ৰশাসনক সষ্টম কৰি দিয়া হৈছে। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে বিশেষ নিৰ্দেশনা। প্ৰতিখন পূজা মণ্ডপতে বাধ্যতামূলক কৰা হৈছে CCTV কেমেৰা। পূজা সমিতি, গাঁওৰক্ষী বাহিনী তথা সাধাৰণ ৰাইজৰ সহযোগিতা বিচাৰি আহ্বান জনাইছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই। এই সময়ত কি বিভিন্ন ব্যৱস্থা ল'ব লাগিব, এইবিলাক সকলো বস্তু তেওঁলোকৰ লগত পুংখানুপুংখৰকৈ আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে SP সকলক। ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশ। ভক্তৰ আকুল আহ্বানত মহালয়াৰ দিনা ধৰাৰ বুকুলৈ নামিব দেৱী দুৰ্গা। কৌবাৰীৰ দৃশ্য। সুন্দৰবনৰ পৰা অনা হুগলা পাতেৰে চালে চকুৰোৱাকৈ কলিকটীয়া শিল্পীয়ে নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ। ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰপ্ৰাপ্ত মৃন্ময় শিল্পীয়ে নিৰ্মাণ কৰিছে দেৱী দুৰ্গাৰ প্ৰতিমা। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো বঙাইগাঁৱৰ মৃন্ময় শিল্পী সঞ্জয় চন্দে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাই দৃষ্টি কাঢ়িছে ৰাইজৰ। দিয়াচলাইৰ কাঠি, দেৱাল ঘড়ী, কাঠ পেঞ্চিলেৰে এইগৰাকী মৃন্ময় শিল্পীয়ে সাজিছে মা দুৰ্গাৰ প্ৰতিমা। শিল্পীগৰাকীৰ আশা, চিটি গল্ড আৰু মুকুতাৰে নিৰ্মাণ কৰি উলিওৱা দেৱী দুৰ্গাৰ প্ৰতিমাও এইবাৰ হ'ব ভক্তপ্ৰাণ ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু কেইদিনমান যেতিয়া আপোনাৰ মণ্ডপত যাব তেতিয়া এটা কৰি কমপ্লিট হৈ যাব। এইটো নিব কেনেকৈ? এইটো ফল্ডিং আছে, একচুৱেলি এইটো মোৰ ফল্ডিং মূৰ্তি, তাতে যাই মই ফিটিং কৰিব লাগিব। যোৰহাটৰ বৰভেটি কাঠনিবাৰী গাঁৱৰ আইনৰ ছাত্ৰ অঞ্জন তামুলীয়ে অতি কম খৰচতেই কাগজেৰে সাজি উলিয়াইছে দেৱী দুৰ্গাৰ প্ৰতিমা। তেজপুৰতো প্ৰতিমা নিৰ্মাণত ব্যস্ত এইসকল মৃন্ময় শিল্পী। মহালয়াৰ প্ৰাক্ষণত ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। বিনাপানী কলা নিকেতনৰ উদ্যোগত শিল্পীৰ ৰং তুলিকাত প্ৰাণ পাই উঠিল দেৱী দুৰ্গাৰ ভিন্ন ৰূপ। বিভিন্ন ধৰণৰ দুৰ্গা পূজা উদযাপন কৰা হয়, তাত আপোনাৰ বহুত ধৰণৰ কাৰ্যক্ৰম হয়, সংগীতৰ কথা হয়, নৃত্য আলেখ্য হয়, এনেকুৱা ধৰণৰ বিভিন্ন সেয়াত আমি দেখা গৈছে। এইবাৰ আমি ভাবিলোঁ যে আমি চিত্ৰকলাৰ মাধ্যমেৰে সেইটো কৰি সেইটোৱে নতুন ধৰণৰ এটা আমি প্ৰদৰ্শন কৰিম। কোকৰাঝাৰ আৰু নাজিৰাতো চলিছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি। মুঠতে দুৰ্গতিৰাখিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে সকলো। উৎসৱৰ আনন্দই যেন ৰঙীন কৰি তুলিছে সকলোৰে মনবোৰ। ব্যুৰো ৰিপৰ্ট।